নমস্কাৰ এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল। আৰু আজি হ'ল 4 নৱেম্বৰ আৰু আজি দেৱালী আৰু মোৰ ফালৰ পৰা সকলোকে পোহৰৰ উৎসৱ দেৱালীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে হয়তো চবেই জানে কি দেৱালী কিয় হয় উদযাপন কৰা হয়। আজিৰ দিনটোতে শ্ৰী প্ৰভু ৰামচন্দ্ৰই বনবাসৰ পৰা ঘৰলৈ উভতিছিল অযোধ্যালৈ। আৰু সেই টাইমতে অযোধ্যাত ধুনীয়াকৈ চাকি বন্তি জ্বলাই ঘৰে ঘৰে চাকি বন্তি জ্বলাই শ্ৰী ৰামচন্দ্ৰক নিজ ঘৰলৈ তেওঁক আমন্ত্ৰণ জনাইছিল। আৰু সেই পৰম্পৰা আজিও চলি আছে কি আজিৰ দিনটোত সকলোৱে নিজৰ বাটত কলপুলি পুতি তাত চাকি বন্তি জ্বলায় আৰু বোমা ফুটুকা বজায়। আৰু সেইকাৰণে আমিও এতিয়া যাওঁ আমাৰ ঘৰৰ আগফালটো অলপ চাফা চুফা কৰি কিনে তাত কলপুলি পুতিম আৰু লগতে গধূলি ফটকা বোমাও মাৰিম। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই তাৰপৰা আহি গ'লোঁ আৰু এইখিনি চাব পাৰে। এইখিনি অলপ চাফা কৰি আছোঁ আৰু অলপ পিছতে এটা কলগছ ৰুম। কলগছ ৰোৱাৰ পিছতে আপোনালোক চাই থাকক আৰু একদম চাব পাৰে আমাৰ এইটো ফালে বন চাচা হৈ গ'ল আৰু আমাৰ এইটো ফালেও চেঁচা হৈ গ'ল। তাৰপৰা বঢ়িয়াকৈ এইখিনি চাচি দিলোঁ আৰু সেইটো ফালে চবেই বন চাচাত লাগিছে আমাৰ গাঁৱৰ। আৰু এতিয়া বৰ্তমান আমি এইখিনি জেগাত কলপুলি পুলিম এটা আৰু ৰাস্তা এইখিনিৰ এটা। তো কেনেকৈ কলপুলিখিনি পতোৱা কৰে চাই থাকক আৰু আমাৰ গাঁৱৰ পৰিৱেশটো চাওক। পুরো একদম সব কামে কামে লাগি গৈছে। তো আমার চাফা অভিযানটো শেষ হ'ল। এতিয়া দুপৰীয়া 1মান বাজিল। তো এতিয়া আমি কলপুলি ৰুম, কিন্তু আমাৰ আগতে আমাৰ কাষৰ ঘৰৰ তাতে খুৰাহঁতৰ তাত এটা পুলি এটা ৰুই দিব লাগে বোলে। সিহঁতৰ মানুহ নাই। প্ৰথমতে সিহঁতৰটো ৰুম, তাৰপিছত আমাৰটো ৰুম। আৰু এইফালে চাব একদম চবেই কলপুলি চলপুলি আনিছে। এতিয়া আমাৰ খুৰাহঁতৰটো যাই কিনে ফুটাইছে। আহিবালো কলৰ বাগান, কিন্তু ইয়াতে কল এডাল বাচিলে যাব সৰু চাই। তো এনডালে কাটো নেকি, অলপ ভালো হৈ আছে এনডাল দেখাত। এনডালে কাটি দিওঁ আৰু। Oh, let me up with a bright smile on now. Put me in the dark, don't won't get lost now. তো বস্তিৰ পৰা এইডাল কলে কাটি আনি ইয়াত বঢ়িয়াকৈ ৰুই দিলোঁ। আৰু এতিয়া আমাৰো ৰুব লাগে সেইখিনি জেগাত। আৰু আগফালে চাওক একদম চবেই একদম কল পুলি ৰুব ধৰিলে। আৰু এতিয়া আমাৰখিনি ৰুই দিওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰখি আছোঁ চিপৰাঙৰ কাৰণে। ইহঁতৰ গাঁতাটো খুন্দা হ'লে আমি লৈ যাব লাগিব, কাৰণ আমাৰ এই চিপৰাংখন নাই। তো এইখনে কাম চলাব লাগিব। আৰু তো চাব পাৰে আমাৰ কলগছৰ চাফা হৈ গ'ল। আৰু এতিয়া এটা গাঁতা খুন্দি এটা পুতি আৰু এতিয়া টিঙৰ ব্যৱস্থা আছে। টিঙেদি এনেকৈ দি ইয়াতে কামটো কৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক। চবেই এনেকৈ কৰি আছে কামটো। তো এইটো চাই থাকক। তো ফাইনেলি আমাৰ কলগছ ৰোৱা কামটো হ'ল। আৰু লগতে এই মই কলগছত কেইডালমান সৰু সৰু মালা লাইটো লগাই দিছোঁ, এই চাব পাৰে। কিন্তু মালা লাইটৰ কানেকশ্যন ইয়াত আছে, কিন্তু ইয়াৰ পৰা এটা তাঁৰ লাগিব আনিব, এই ঘৰৰ পৰা আনিবলৈ। কিন্তু তাঁৰডাল নাই। এতিয়া বলক আমি দোকানত যাই তাঁৰডাল লৈ আহোঁ। লৈ আহিলোঁ 10 মিটাৰ তাঁৰ কিনি। তো হৈ যাব লাগে আৰু চাব পাৰে আমাৰ কলপুলি চলপুলি গোটেই ধুনীয়াকৈ হৈ গ'ল। আৰু যে আপোনালোক ধৰি তাঁৰডাল অনা কথা, এই তাঁৰডালো লৈ আহিলোঁ। আৰু মই গা চা ধুই ল'লোঁ। আৰু এতিয়া অলপ গধূলি ল'ব দিওঁ। আৰু গধূলি আপোনালোকক বঢ়িয়াকৈ লাইটটো জ্বলাই দেখাই আছোঁ। কেনে লগা হৈছে আপুনি কমেণ্ট কৰি জনাব। আৰু মই যে তেতিয়া কলপুলি তেল ফুটি আছোঁ খুৰীমাহঁতৰ তাত। তো সিহঁতৰ মাইনে কিবা কিবি আঁকি আছে, চাব পাৰে। পুৰা ধুনীয়াকৈ আঁকি আছে। আমাৰ সেইডাল কলপুলি কিন্তু আমাৰ তলফালে চাই বৰ্তমান আঁকা নাই। এই আৰু আঁকিব আৰু এইফালে আঁকা ৰেডি হৈ গৈছে। তো এতিয়া 4:30মান বাজিল। 4:30 বেছি হ'ল। তো যেতিয়া গধূলি হ'ব, তো আপোনালোকক ধুনীয়াকৈ দেখে আমাৰ গাঁওখন আজি কেনেকুৱা লাগে। আজি বেলেগতকৈ অলপ বেলেগ হেন লাগে আমাৰ গাঁওখন। তো এতিয়া আপোনালোক চাই থাকক। A few moments later. তো এতিয়া চাব পাৰে পুৰা আন্ধাৰ মোৰ পিছফালে একো নাই। কিন্তু এতিয়া এটা লাইট চাইট লগাইছিলোঁ, আপোনাক দিনতে দেখাইছিলোঁ। এতিয়া চাব 1 2 3 এই চাওক একদম পুৰা লাইট চাইট মই এইখিনি ফিটিং কৰিলোঁ। আপোনাক ভালকৈ দেখাই আছোঁ, চাই থাকক। তো এতিয়া মই ঘৰতে আছোঁ। এতিয়া অলপ আমাৰ গাঁৱৰ ফালে ওলাই যাওঁ। আৰু মই যি বোমা আনিছিলোঁ ভিডিঅ' কৰা নাই। তো বোমা কেইটামানো মাৰোঁ বাৰু।
এই প্ৰথম বোমাটো মিছ গেল আৰু একবাৰ মাৰি দিব লাগিব দাউৰ দাউৰ আৰু এতিয়া বোমা মাৰিলোঁ আৰু লগতে আমি অলপ আগফালে যাওঁ আৰু মোৰ মানে চবতকৈ ভাল লগা উৎসৱটো হ'ল দেৱালী আৰু আপোনালোকৰ কি বাৰু প্লিজ কমেণ্ট কৰি জনাব তো মই আপোনালোকে যিখিনি বাৰু বঢ়িয়াকৈ মানে ভালকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া লাহে লাহে চাব পাৰে চাকি বন্তিখিনি নুমাই গ'ল আৰু সিফালেও লাহে লাহে নুমাব ধৰিছে তো এতিয়া অলপ 8:45 মান হ'ল তো আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পালে চাই যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব